নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ৰঙা টুপি বা UB সকলৰ বিষয়ে আৰু কেনেকুৱা ধৰণৰ কাটঅফ যাব অতি সোনকালে যেটো ৰিজাল্ট আহিব আপোনালোকে গম পাইছে আৰু UB এনেকুৱা ধৰণৰ ফিজিক্যাল কাটঅফ হৈছিল অসমত আৰু আমি আজি পাতিম পাঁচখন ডিস্ট্ৰিক্টৰ বিষয়ে যিকেইখন ডিস্ট্ৰিক্টত UB কাটঅফ সকলতকৈ বেছি যোৱাৰ এটা সম্ভাৱনা আছে আৰু আপোনাৰ ডিস্ট্ৰিক্ট যদি ইয়াৰ ভিতৰতে আছে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপুনি জনাব আপোনাৰ ডিস্ট্ৰিক্টৰ সিচুৱেশ্যনটো বৰ্তমান কেনেকুৱা আৰু পোষ্ট এনেকুৱা ধৰণৰ আছিলে চাওক আৰু বৰ বেছি পোষ্ট নাছিলে যেহেতু UBৰ পোষ্ট সদায় কমেই থাকে আমি সকলোৱে জানো 118 108 এইকেইটাই হাইয়েষ্ট আছিলে আৰু 106 ওপৰত যিকেইখন ডিস্ট্ৰিক্টৰ আছিলে তেওঁলোকৰ কাৰণে খুব ধুনীয়া হৈছে 118 এনেকুৱা ধৰণৰ আছিলে আৰু আপোনালোকে সকলোৱে গম পায় 9017টা টোটেল পোষ্টৰ কাৰণে যিকেইজন কেণ্ডিডেটে ভৰ্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিলে 2018 চনৰ পৰাই ভৰ্তি প্ৰক্ৰিয়াটো চলি আছে আৰু অতি সোনকালে শেষ হ'ব বুলি আমি আশা কৰি আছোঁ যাতে সকলো ট্ৰেইনিং কৰি অসম পুলিচত যোগদান কৰিব পাৰে আৰু এটা ভাল খবৰ SI সকলৰো যিসকলে সিলেকশ্যন পাইছিলে যোৱাবাৰ তেওঁলোকৰো বৰ্তমান ট্ৰেইনিং কমপ্লিট হ'ব আৰু এইখিনি হোৱাৰ লগে লগে বাকিবিলাকৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ যাব সেইটো কাৰণে টপ ডিস্ট্ৰিক্ট আপোনালোকে চাওক বাক্সা আছে বঙাইগাঁও আছে মাজুলী আছে তিনচুকীয়া আছে ধেমাজি আছে আৰু যিকেইখন জিলাত অকণমান পোষ্টৰ সংখ্যা কম আছিলে তেওঁলোকৰ কাটঅফটো অকণমান বেছি যাব সেইটো আমি সকলোৱে জানো যিহেতু বহুত এটা লেন্দি প্ৰচেছ হৈ যোৱাৰ কাৰণে যথেষ্ট সংখ্যক কেণ্ডিডেটে পিছতো যথেষ্ট সুবিধা পালে এপ্লাই কৰিবৰ কাৰণে যাৰ কাৰণে কম্পিটিশ্যন বাঢ়ি গ'ল প্ৰথম যদি 100টা আছিলে পিছত গৈ 200টা হৈ গ'ল কেণ্ডিডেট সেইটো কাৰণে অকণমান কম্পিটিশ্যন বাঢ়িলে আৰু মই যদি ক'বলৈ যাওঁ এই গোটেইকেইখন ডিস্ট্ৰিক্টত আপোনালোকে দেখিছে UR মেইলৰ কাৰণে 32 আছে আৰু 32 মানে আপোনালোকে গম পাইছে আৰু যদি আমি এইফালে 32 62 অলৰেডি হৈ আছে আৰু মিনিমাম 30 যিসকল ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিছিলে তেওঁলোকৰ কাৰণে 30 নম্বৰ একো নহয় 60টা প্ৰশ্ন 100টা ভিতৰত 60টা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰাটো বৰ বেছি ডাঙৰ কথা নহয় আৰু এইবাৰ আপোনালোকে দেখিলে প্ৰশ্নৰ যিটো লেভেল এইটো যথেষ্ট ইজি হ'ল যাৰ ফলত যথেষ্ট ল'ৰাৰ যেটো আগতে যদি তেওঁ 30 পাম বুলি ভাবিছিলে হয়তো এবাৰ 35 পাব সেইটো কাৰণে আমি যদি গড়ে 30 কোন ধৰো 62 গড়ে UR কাৰণে সকলো জিলাতে এই জিলাকেইখনত বাক্সা বঙাইগাঁও মাজুলী তিনচুকীয়া ধেমাজি এই জিলাকেইখনৰ কাৰণে হৈ আছে আৰু যদি এক্সট্ৰা মাৰ্ক আমি ধৰো 2 ৰ পৰা 10 লৈকে 2 ৰ পৰা 10 লৈকে মিনিমাম যদি 2 3 তেওঁলোকে যদি পায় তেন্তে মিনিমাম ধৰক 65 ৰ পৰা 75 মোটামুটি মিনিমাম মাৰ্ক আপোনাক লাগিব যদি আপোনাৰ এই ডিস্ট্ৰিক্ট এখনৰ আপুনি UR কেণ্ডিডেট মানে আনৰিজাৰ্ভৰ যদি কেণ্ডিডেট আপুনি হয় জেনেৰেল কেটেগৰী যদি হয় তাৰপিছত OBC ৰ কাৰণে গোটেইকেইখন ডিস্ট্ৰিক্টৰ আপোনালোকে চাওক OBC ৰ যেটো আছিলে UR ফিমেলটো কথা কৈলো আগত UR ফিমেলটো আপোনালোকে চাওক ফিমেলৰ কাৰণে বাক্সাত আপোনাৰ 27 আছিলে বঙাইগাঁৱত 24 তাৰপিছত আপোনাৰ মাজুলীত 28 তিনচুকীয়াত 29 ধেমাজিত 29 এটোটো প্ৰায় 30 ওচৰে পাজৰে আছে এখন ডিস্ট্ৰিক্টৰ খালি অকমান কম আছে 24 বঙাইগাঁৱৰ বাকি ডিস্ট্ৰিক্ট এখনত 30 ওচৰতে আছে আৰু এই ডিস্ট্ৰিক্টখনটো যদি আপুনি UR ফিমেল যদি হয় তথাপিও আপোনাক 55 ৰ পৰা 60 মাৰ্ক কিন্তু লাগিব তেতিয়া আপুনি সিলেকশ্যন পোৱাৰ সম্ভাৱনা আছে যেটো ফিজিক্যালত যথেষ্ট ছোৱালীয়ে ভাল মাৰ্ক স্কোৰ কৰি দিছে আৰু তাৰ পিছত আমি যদি OBC আৰু MOBC কাৰণে মেইলৰ কাৰণে চাওঁ এইখিনিটো 31 to 32 আছে এইটোটো আপোনালোকে ধৰক মোটামুটি জেনেৰেলতকৈ 2-1 নম্বৰ কম থাকিব বহুত বেছি ডিফাৰেন্স নাথাকে ইয়াতো আপোনালোকে 65 ৰ পৰা 75 ৰ ওচৰে পাজৰে পালেহে আপুনি চাকৰি পোৱাৰ সম্ভাৱনা আছে আপোনাৰ যদি OBC বা MOBC যদি হয় আৰু ফিমেলৰ যদি হয় OBC MOBC তাতো আপোনালোকে ধৰক 55 ৰ পৰা 65 ৰ ভিতৰত মোটামুটি এটা কাটঅফ থাকিব এই ডিস্ট্ৰিক্ট এখনৰ যদি আপুনি হয় আৰু SC মেইলৰ কাৰণে গোটেইখন ডিস্ট্ৰিক্ট আপোনালোকে চাওক 31 30 আৰু মাজুলীত কোনো পোষ্ট নাছিলে তাৰপিছত আপোনাৰ তিনচুকীয়া 25 গৈছে আৰু ধেমাজিত 31 গৈছে SC মেইলৰ কাৰণে আপোনালোকে ভাল মাৰ্ক পাব লাগিব 65 ৰ পৰা 75 ৰ পৰা 80 লৈকে এই খিনি ভিতৰত আপোনালোকে কাটঅফ যোৱাৰ এটা সম্ভাৱনা আছে আৰু SC যদি আপোনালোকে ফিমেল হয় ইয়াতে অলপ কম যাব 25 23 আৰু মাজুলীত পোষ্ট নাছিলে 23 আপোনালোকে যদি এইটোত কেটেগৰীত পৰে তেন্তে আপোনালোকে ধৰক 55 ৰ পৰা 60 ভিতৰত পালে আপোনাৰ চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰপিছত আছে আপোনাৰ ST হিলৰ কাৰণে মেইল ইয়াতো আপোনালোকে ধৰক দেখিছে 30 29 31 21 এটোত অলপ কম আছে তিনচুকীয়া ডিস্ট্ৰিক্টৰ কাৰণে বাকি 26 30 ওচৰে পাজৰে আছে ইয়াতো আপোনালোকে ধৰক 56 মানৰ পৰা 66 মানৰ ভিতৰত এটা কাটঅফ যোৱাৰ সম্ভাৱনা আছে আৰু বাকি ST হিলৰ কাৰণে ফিমেলৰ এখন ডিস্ট্ৰিক্টতে পোষ্ট আছিলে এখন আছে তিনচুকীয়া আপোনাৰ 21 গৈছে ST হিলৰ কাৰণে ফিমেল ইয়াত আপোনালোকে ধৰক মোটামুটি 50 ৰ ওচৰে পাজৰে 55 ৰ ওচৰে পাজৰে যদি পাব পাৰে তেন্তে আপোনাৰ সিলেকশ্যন পোৱাৰ সম্ভাৱনা আছে তাৰপিছত ST প্লেনৰ কাৰণে মেইল কেণ্ডিডেট আপোনালোকে চাওক 32 28 32 31 32 ইয়াতো আপোনালোকে ভাল স্কোৰ কৰিব লাগিব 70 ওচৰে পাজৰে পালেহে আপোনাৰ পোৱাৰ সম্ভাৱনা আছে যেহেতু এক্সট্ৰা মাৰ্কো যথেষ্ট ল'ৰাই ভাল লৈ থৈছে আৰু পৰীক্ষাটো আপোনালোকে দেখিলে মই কৈছো বাৰম্বাৰ পৰীক্ষাত যথেষ্ট ল'ৰাই ভাল এটা ৰিজাল্ট কৰি আহিছে মানে 80টা 90টা প্ৰশ্নলৈকে শুদ্ধ কৰা ল'ৰা আছে সেইটো কাৰণে অকণমান কম্পিটিশ্যনটো এবাৰ বেছি হৈছে আৰু ধৰক মোটামুটি যদি আপুনি 65 ৰ পৰা 75 বা 80 ওচৰে পাজৰে পাব পাৰে তেন্তে আপোনালোকে অনায়াসে এই কেটেগৰীটোত চাকৰি পাব তাৰপিছত ST প্লেনৰ কাৰণে ফিমেলত আপোনাৰ 27 22 মাজুলীত পোষ্ট নাছিলে 27 28 ইয়াতো আপোনালোকে ধৰক 58
মিনিমাম আপোনাৰ 58 আৰু মেক্সিমাম আপোনাৰ ধৰক 68 58ৰ পৰা 68ৰ ভিতৰত পাব পাৰিলে আপোনাৰ এই কেটেগৰীটোত সিলেকশ্যন হোৱাৰ সম্ভাৱনা আছে তাৰপিছত EWSৰ মেইলৰ কাৰণে এইটো এটা খুব ধুনীয়া কেটেগৰী বনালে যিসকলৰ EWS সাৰ্টিফিকেট থাকে তেওঁলোকে এই কোটাটোত খুব ধুনীয়াকৈ চাকৰি ল'বলৈ সুবিধা পাইছে আৰু ইয়াত আপোনালোকৰ পোষ্ট তিনিখন ডিস্ট্ৰিক্টত আছিলে এখন আছে বঙাইগাঁৱত 28.1 গৈছে মাজুলীত পোষ্ট নাই তিনচুকীয়াত গৈছে 25.02 আৰু ধেমাজিত গৈছে 27 ইয়াতো আপোনালোকৰ ধৰক 55ৰ পৰা 62 বা 65ৰ ভিতৰত যোৱাৰ এটা সম্ভাৱনা আছে আৰু EWS ফিমেলৰ কাৰণে এখনতে আছিলে এখন আছে কাটঅফ গৈছে 21.81 এটো ধৰক আপোনালোকে যদি আমি 30 ধৰো তেনে 51ৰ পৰা 60 ভিতৰত যোৱাৰ এটা সম্ভাৱনা আছে আৰু বাকিখিনিত পোষ্ট নাছিলে বঙাইগাঁৱত পোষ্ট নাই মাজুলীটো পোষ্ট নাই আৰু নট সিলেক্টেড বা নো ক্যান্ডিডেট তিনচুকীয়াত কোনো ক্যান্ডিডেট নাছিলে কোনো হয়তো বেলেগত সিলেকশ্যন হৈছে আৰু ধেমাজিত পোষ্ট নাছিলে আৰু এইটোৱে এটা সম্ভাৱ্য কাটঅফ মই আপোনাক জনালো যদি আপুনি এই ডিস্ট্ৰিক্ট এখনৰ হয় যদি আপোনাৰ আশা আছে যে মই 80 ওচৰত মানে 80 ওচৰত মই স্কোৰ কৰিব পাৰিম OBC আৰু জেনেৰেলৰ যদি আপুনি কেটেগৰী হয় তেন্তে হলে মই খুব ধুনীয়াকৈ চাকৰিৰ ওপৰত সম্ভাৱনা আছে যদি আপোনাৰ কনফিডেন্স আছে যে মই পৰীক্ষাত ইমান নম্বৰ কৰি আহিছো মই ইমান নম্বৰে পাম আৰু আমাৰ কি হয় যেতিয়া এটা পৰীক্ষা দিও আমি প্ৰথমতে তেনেকুৱাই লাগে যে 100 নম্বৰ পৰীক্ষা দিলে যে আমি ভাল এটা স্কোৰ কৰিম পিছলৈ দেখা যায় পৰীক্ষা যিমানে দিন পিছুৱাই যায় আমাৰ মাৰ্কৰ যিটো লেভেল এটো কমি আহি থাকে তেনেকুৱা হ'ব নালাগে যেটো আপুনি কনফিডেন্স কৰি আহিছে যে মই 90টা শুদ্ধ কৰি আছো মই 90টা 45 নম্বৰ মই পামেই তেন্তে আপুনি পাবই তাতে কোনো তেনেকুৱা কথা নাই যে আপোনাৰ মাৰ্কটো কমি যাব যেটো এইবিলাক OMR সিটৰ হয় তেতে লিখিত পৰীক্ষা যেটো নহয় OMR আপুনি ফিল আপ কৰিছে যেটো হেতুৱে দুটা শুদ্ধ কৰিলে আপোনাৰ 1 নম্বৰ তেনেকুৱাই তাতে কোনো তেনেকুৱা কথা নাই যে আপোনাৰ মাৰ্ক কোনোবা কাটি নিব হেতু কাৰণে খুব ধুনিয়া হৈছে ভাল হৈছে এনেকুৱা ধৰণৰ প্ৰসেছ হলে ভাল হয় আৰু আমি আশা কৰি আছো পিছলৈ যদি আৰু ইমপ্ৰুভ কৰিব পাৰে অসম চৰকাৰে ইমপ্ৰুভ মানে টাইমৰ ক্ষেত্ৰত যাতে ইমান লেন্ডি প্ৰসেছ নকৰে আৰু অতি সোনকালে যাতে ভৰ্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে আৰু 18 চনত যদি 19-20 ভিতৰত যদি কমপ্লিট কৰিলে হয় এতিয়া আৰু নতুন ভৰ্তি আকৌ যেহেতু উলিয়ালে তেওঁলোকে এই ভৰ্তিটো কমপ্লিট হৈ আগৰ নতুন ভৰ্তিৰ কাৰণে অতি সোনকালে কমপ্লিট কৰিব পাৰিলে হয় যেহেতু এতিয়া নতুন ভৰ্তিটো আকৌ কমপ্লিট হতে আৰু তেনেকৈ সময় লাগি যাব হেতু কাৰণে যিমান পাৰে সোনকালে যদি ভৰ্তি প্ৰক্ৰিয়াবিলাক সম্পূৰ্ণ কৰে তেন্তে নেক্সট যেটো বেটছ থাকে তেওঁলোকে প্ৰেক্টিছ কৰিবলৈ অকমান উৎসাহ পায় আমি কিমান দিন প্ৰেক্টিছ কৰিব লাগিব তো কোনো নিৰ্ধাৰিত নাথাকে হেতু কাৰণে আৰু এই যিসকলে সিলেকশ্যন পাব তেওঁলোকে ৰঙা টপি পাব UB হ'ব আৰু তেওঁলোকৰ ডিস্ট্ৰিক্ট যিবিলাক থানা থাকিব সেইবিলাকত তেওঁলোকে চাকৰি কৰিব পাৰিব হেতু কাৰণে খুব সুবিধাজনক এইটো চাকৰি আৰু যিসকলে পাব তেওঁলোকে গম পাব যে কি দুনিয়া আৰামত চাকৰি কৰিব পাৰিব আৰু বাকি AB সকলৰ অকনমান কষ্ট থাকে কিন্তু UB সকলৰ অলপ আৰাম থাকে আৰু আপোনালোকে সকলোৱে জানে এইখিনি হৈছে হাই সেকেন্ডাৰী পাছ আৰু এইখিনি হৈছে মেট্ৰিক পাছৰ কাৰণে এটোই কথা আৰু আপোনাৰ যদি সিলেকশ্যন হয় আমাৰো ভাল লাগিব যেটো যথেষ্ট সময় ধৰি সকলোৱে কষ্ট কৰি আছে আৰু এইবাৰ নাপালে যে নেক্সট বাৰ নাপাব তেনেকুৱা নহয় আপোনাৰ সুবিধা যথেষ্ট আহিব আপোনালোকে দেখিলে SSC GD মাত্ৰ GD ৰ কাৰণে যেটো এক্সাম হেতুত ফেল কৰা বা হেতুত ফিজিক্যাল ফেল কৰা লয় আজি SI ট্ৰেনিং কৰি আছে বা SI চাকৰি পাইছে হেতু কাৰণে মন ভাঙিব নালাগে আপোনাৰ হয়তো এটোত নহয় বেলেগ ভাল আপোনাৰ কাৰণে অপেক্ষা কৰি থাকিব পাৰে হেতুই কথা আৰু আজি ভিডিওটো ইমানে যদি ভাল পায় অকনমান শেয়াৰ কৰি দিব আৰু আপোনাৰ ডিস্ট্ৰিক্ট যদি ইয়াৰ ভিতৰত আছে তেনে আমাক কমেন্ট কৰি জনাব আপুনি কিমান মান এটা মাৰ্ক পোৱাৰ সম্ভাৱনা আছে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক